পাহাৰ আপোনালোকক দেখুৱাই আছিলোঁ। এই পাহাৰটো এইটো এটা অংশ পাহাৰৰ। এইয়া সৰু টিলা এটা গৈ আছে। ইয়াত টাৰ্ণিং যোৰাবাটৰ নিচিনা টাৰ্ণিং অকল যোৰাবাটৰ নিচিনাই দেখা গৈ আছে ৰাস্তাটো। যোৰাবাটৰ নিচিনাই টাৰ্ণিং কেইটা চাওক, ডেঞ্জাৰ দুইপাহে পাহাৰ, মাটিৰ পাহাৰ আৰু ইয়াৰ টাৰ্ণিং এইটো আকৌ যোৰাবাটৰ নিচিনাই লাগিছে। এইখিনিতে যোৰাবাটৰ কথা মনত পৰি গ'ল। যোৰাবাট নহয়, এইটো যোৰাবাটৰ নিচিনাই হয়, অনুভৱ হৈ আছে তেনেকুৱা। আকৌ ৰাইট টাৰ্ণিং, আকৌ অলপ গৈ লেফ্ট ল'ব লাগিব। কি কৰি আছে নাজানো, ক'ত গৈ আছোঁ। সেইটো পাহাৰ ওপৰত, পাহাৰৰ মাজেৰে ৰাস্তা গৈছে। একচুৱেলি লেফ্ট চাইডত দ গাঁত আছে, এইটো চাইডত পাহাৰ। এইটো একচুৱেলি এইটো টাৰ্ণিং যোৰাবাটতকৈ বেছি টাৰ্ণিং হয় না। যোৰাবাটৰ কেইটা অলপ পিছে কিন্তু এইকেইটা দেখোন 1 ছেকেণ্ড পিছে টাৰ্ণিং আহি আছে। আকৌ লেফ্টত টাৰ্ণিং, ইমান টাৰ্ণিং দি আছে। এই আকৌ আগত এটা। ইয়াত একচুৱেলি হিন্দী চিনেমাৰ শ্বুটিং ইয়াত হ'ব লাগিছিলে, তেওঁলোকে ইয়াত জেগা বিচাৰি নাপালে, টাৰ্ণিঙে চাইছে। এই আগত আৰু এটা আছে, এটা ল'লোহে। চবেই ডিষ্টাৰ্ব পাই আছে গাড়ীৰ, ইমান আছে। ছোৱালী মোৰ কোলাত আৰু তেওঁলোক পিছত আছে। দেখুৱাও কাকো, টাৰ্ণিং ইমান বহুকেইটা পাই আছোঁ। টাৰ্ণিং কেইটা দেখুৱাবলৈহে, আপোনালোকক যোৰাবাটৰ কথা মনত পেলাবলৈহে এই ভিডিঅ'টো বনাই আছোঁ। এইখিনি নহ'লে ইমান দীঘলীয়া নকৰোঁ এইটো মই। ইয়াতো আছে, ইয়াৰ টাৰ্ণিং এটা। ইয়াৰ তলপিনে বা কিমান দ, এইটো দেখুৱাব নোৱাৰি। এইটো আকৌ টাৰ্ণিং, লেফ্টত গৈ অলপ গৈ টাৰ্ণিং আৰু এটা। ইমান টাৰ্ণিং মানে মেছেজে ভয় পাই আছে অলপ। এইপিনে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত বহুত তলত আকৌ টাৰ্ণিং, 20টামান টাৰ্ণিং পাৰ হ'লোঁ চাগে। অহাবাৰ যাওঁতে গলি যাম। এইটো আৰু টাৰ্ণিং, চাইৰেন বাজি আছে। এই তলত চাওক কিমান তলত ৰ'দ, গতিকে দেখুৱাব নোৱাৰোঁ। ইয়াৰ টাৰ্ণিং আৰু এটা টাৰ্ণিং, এইটো ডেঞ্জাৰ টাৰ্ণিং, ইমান টাৰ্ণিং। আমি ৰং ৰাস্তাত আহিলোঁ নেকি? গৈ আছোঁ, নাজানো, কোনোদিনো অহা নাই, এও অহা নাই, ময়ো অহা নাই। আপুনি এইটো ৰাস্তাই অৰুণাচল গৈছে না? এইটো ৰাস্তাই অৰুণাচল গৈছোঁ। এইটো জানো, এইটো যায় বুলি চিনি পাওঁ, এইটো ৰাস্তাই অৰুণাচল যায় বুলি। ইমান টাৰ্ণিং, এইটো টাৰ্ণিং কেইটা দেখুৱাই আছোঁ। টাৰ্ণিং এই আৰু এটা মানে যোৰাবাটক ফেচ। মই ভক্তক সুধিব নালাগে, মই গুগল মেপত চাম। এই টাৰ্ণিং কেইটা দেখুৱাই লওঁ, নহ'লে কি ইয়াতে বহিম, ক'ৰবাত খাম, খাই লৈ গুচি যাম। কি কয়? ইয়াৰ লেফ্ট আকৌ টাৰ্ণিং, ইমান টাৰ্ণিং বুলি জনা হ'লে এওঁলোক নাহিলে হয়। আৰু আশা নকৰে, আৰু কেতিয়াও নকয় যে এনেকুৱা জেগাত যাব বুলি। ভৈৰৱকুণ্ডত বোলে আৰু নাহে, কিন্তু ভৈৰৱকুণ্ডত মইতো নাহোঁ আৰু। একচুৱেলি নাই টাৰ্ণিং, এইটো ৰাস্তা শ্বৰ্ট বুলি কৈ আছে। আৰু ৰোডৰ পৰা মই যিটো আছে যাওঁ, ওদালগুৰি আছে, ওদালগুৰিখিনি ফাটি যে গৈছে, সেইখিনিৰ পৰা আপোনাৰ খুব বেছি 10-12 কিলোমিটাৰ আছিলে। সুধি ল'ব নেকি? মানে ক'ত কি হ'ব ইয়াত? আৰু ইয়াত গুগলে কি দেখাইছে? বাবা, গুগলতো এতিয়া দেখুওৱা নাই। ওৰাং মাছবাৰ ৰুট দেখাই আছে, কি ইমান টাৰ্ণিং দেখাই আছে। ইয়াতো গুগলতো টাৰ্ণিঙেই দেখাই আছে, সাপৰ নিচিনা দেখাই আছে। 9.9 কিলোমিটাৰ সাপৰ নিচিনা দেখুৱাই আছে। ইয়াত গুগল মেপতো মই আপোনালোকক দেখুৱাওঁ, ইয়াত নাহে। গুগল মেপটো সাপৰ নিচিনাই দেখা গৈ আছে। একচুৱেলি মই ৰাস্তাটোৱে দেখুৱাওঁ, আৰু কিমান দেখুৱাম? এই টাৰ্ণিং দেখুৱাই পাগল হৈ গৈছোঁ। টাৰ্ণিং 9.9 কিলোমিটাৰ আছে।
শ্বিলঙৰ নিচিনা এতিয়া শ্বিলঙৰ নিচিনা লাগি আছে ইমান তলত বন জংঘল দুটা চাইডে একচুৱেলি মোৰ বেয়া লগা নাই এওঁলোকে বেয়া পাই আছে ৰিক্সি হয় অলপ ৰাস্তাটো কিন্তু বেয়া লগা নাই টাৰ্ণিং এতিয়া টাৰ্ণিং কমি আহিব যেন পাইছোঁ পাহাৰৰ ওপৰেদি ৰাস্তা গৈছে এইটো পাহাৰ এইটো ডাউন টু চাপ ডাউন টু টাৰ্ণিং একচুৱেলি লাইভত আহিব লাগিছিলে ইয়াত নেটৱৰ্ক পায় নে নাপায় নাজানো সেইবাবে এই ভিডিঅ' বনাই আছোঁ এইটো টাৰ্ণিং ৰখাই ডেঞ্জাৰ টাৰ্ণিং এইটো এইবোৰ একো নকবি এইটো বহুত ডেঞ্জাৰ এইটো টাৰ্ণিং আৰু বেছি এইটো টাৰ্ণিং এইটো ডেঞ্জাৰ জনা হ'লে নাহিলোঁ হয় এনেকুৱা জেগাত এইটো ৰাস্তাৰে নাহিলোঁ হয় জেগাত আহিলোঁ হয় কিন্তু এইটো ৰাস্তাৰে নাহিলোঁ হয় আহিলোঁ একেতে যোনে গাড়ী চলায় তেওঁ হাঁহিছে মোৰ কথা শুনি ইয়াতকৈ ডেঞ্জাৰ জেগাত তেওঁলোকে গাড়ী চলায় তেওঁলোকৰ হেবিট আছে ময়ো বেয়া পোৱা নাই কিন্তু ফেমিলি বেলেগ মানুহে অলপ কষ্ট পাই আছে ইমান টাৰ্ণিং পিছত বাৰু মানুহৰ অলপ কষ্ট হয়েই ছোৱালীয়ে কাঢ়ি আছে শিকাৰী ব্ৰিজ 8 কিলোমিটাৰ মান আছে চাগে হাফ নাই আৰু এতিয়া এওঁলোকে ৰাস্তা খাপ বুলি কৈ আছে এইটো ৰাস্তা এতিয়া এইটো একচুৱেলি পাহাৰ কাটি কাটি বনাইছে যে ইয়াত টাৰ্ণিং আছে কিন্তু সৰু সৰু এইটো পাহাৰ এও কৈ আছে খোজকাঢ়ি যাব তথাপিও আৰামত যাব কি বমি করবে রকাই দিয়ক কি খৰচ তোৰে আৰু আন্তাৰ লাগি ছোৱালীয়ে বমি কৰে বোলে মই বাহিৰৰ পৰা অকণমান দেখুৱাওঁ আপোনালোকক এইটো তলৰ দৃশ্য ইয়াত কি আছে নাজানো এইটো পাহাৰ বুজিছে ছোৱালীয়ে বমি কৰি আছে একচুৱেলি তাই এনেই বমি কৰে প্ৰায় 3 ঘণ্টা জাৰ্ণি হৈ গ'ল একেলগে দুবাৰ তিনিবাৰমান বমি কৰিলে চ' ৰাস্তাত ৰখিব লগা হ'ল এইটো নেচাৰেল বিউটি হয় চাওক পাহাৰ অলপ সময় ৰাখোঁ ছোৱালীক অলপ হেল্প কৰিলোঁ তাৰপিছত আকৌ লাইভত আহি একচুৱেলি সেই পৰ্যায়ত আহি পাওঁ অৱস্থা হৈছে ইয়াত ভয়ো লাগিছে অলপ কোনো নাই আমাৰ বাহিৰে আৰু কাৰো গাড়ী নাই কোনো নাই চ' ডেঞ্জাৰ এইটো এই পাহাৰটো এইটো যোনটো পাহাৰ মই প্ৰথম ৰাস্তাৰ পৰা দেখুৱাই আছিলোঁ টানি টানি সেই পাহাৰটোৱে এইটো এই ভিডিঅ'টো 20-25 মিনিটৰ হ'ব তাৰপিছৰ ভিডিঅ'টো তাৰ লোকেশ্যনত বনাম এইটো ৰাস্তাৰে আমি আহিছোঁ গতিকে ইয়ালৈকে সামৰোঁ আকৌ ষ্টাৰ্ট কৰিব গাড়ী 5 মিনিট সময়মান ইয়াত আছোঁ ফটো উঠালোঁ কেইটামান ফটো দিম বাৰু এইটো ৰাস্তা আকৌ ষ্টাৰ্ট হৈছে গাড়ী চাওঁ কিমান দূৰলৈকে যাব পাৰে একচুৱেলি যোৰাবাটৰ টাৰ্ণিংকেইটা পাইছোঁ ল'ৰাই আৰু ড্ৰাইভাৰে কিবা কিবি বিকাশে কিবা কিবি কৈ থাকে সেইবাবে বেছি ভয় কৰি থাকে একচুৱেলি ভয়ৰ একোৱেই নাই আৰু গাড়ী অহা নাছিলে হিল ৰোড ড্ৰাইভ শ্ল' কৈ আছে যে আপুনি মনত ৰাখিব পাহাৰীয়া অঞ্চলত গাড়ী চলাই আছে গতিকে গাড়ী লাহে লাহে চলাব এইটো কৈ আছোঁ এই পাহাৰীয়া অঞ্চলটো গোটেইটো দেখুৱাম আপোনালোকক চেষ্টা কৰিম চাই থাকক এওঁ কৈ আছে শ্বিলং যোৱা নাছিলোঁ এই ৰাস্তাৰ বাবে আকৌ সেইটোৱে পালে ঘূৰি একচুৱেলি অহাবাৰ অৰুণাচলত যোৱাৰ গৰম ছিজনত যাম ছোৱালীক অহাবাৰ লগত নানো ৰাস্তাত বহুত ডিষ্টাৰ্ব দিয়ে কাৰোবাৰ লগত ফেমিলি কাৰোবাৰ লগত থৈ আহে ৰাস্তা বনাই আছে
ইয়াৰ পাহাৰৰ মাজত অকলে অকলে ৰাস্তা বনাই আছে আমাৰ ভয় লাগিছে এই আগত গাড়ী আছে গাড়ী এখন ৰখি আছে কি হৈ আছে নাজানো তাত এইটো পাহাৰীয়া সুধি সুধিয়ে আহি আছে তেওঁলোকেও সুধি আহি আছে বৰ্ডাৰ ৰুটছ এইটো বৰ্ডাৰ ৰুটছৰ মানুহ ৰাস্তাত ন বৰ্ডাৰ এৰিয়া আছোঁ এই কি কৰি থাকা মনে মনে বহাচোন একো নাই নহয় এইটো ৰাস্তা একচুৱেলি চাইছে ৰাস্তাটো এই মুঞ্জাত চকু মুদি থাকা ইয়া আহি আছোঁ প্ৰায় শেষ হো অৱস্থা কি হয় ৰিম্পি মনে মনে তাক এইটো এৰিয়া ভিউটো চাইছে কেনেকুৱা চবতকৈ বঢ়িয়া ভিউ এইটো মোৰ মতে এইটো একচুৱেলি গাড়ীৰ ভিতৰৰ পৰা মোবাইল ধৰি ছোৱালী কোলাত ডিষ্টাৰ্ব ফোন দিব নালাগে ইয়াত টাৱাং লিখা থাকিব ইয়াত ইয়াত চাওঁ চাইনবোৰ্ড এটা আছে কিমান আছে কি কথা ৰূপা চোপা কিবা কিবি তেজপুৰ 261 কিলোমিটাৰ ইয়াৰ পৰা তেজপুৰ চাইছে এইটো পাহাৰ বহুত দ এইটোৰ লগত পাহাৰ এইটো বৰ্ডাৰ এৰিয়া হয় অসমৰ ওচৰত ভূটানৰ বৰ্ডাৰ এৰিয়া ভূটান আৰু আছামৰ বৰ্ডাৰ এৰিয়া অৰুণাচলো পাব ইয়াত আৰু এটা টাৰ্ণিং কি হয় ওপৰলৈ জানে নাজানো এওঁলোকে ভয় কৰি আছে ভয় কৰিবলৈ যে নাহোঁ আৰু এনেকুৱা ৰাস্তা তেওঁলোকক লৈ নাযাওঁ লাগিলে মই অকলে যাম চাওক ভিডিঅ'টো এইটো ভিডিঅ' অকল ৰাস্তা অলপ দিম দি তাৰপিছত এডিট কৰি এইটো গোটেই ভিডিঅ'টো দিম আপোনালোকে চাব নেচাৰেল বিউটি যোনটো কয় এইটো ওপৰলৈ গৈছে ৰাস্তাবোৰ টাৰ্ণিং একচুৱেলি আমি একেখন জেগাতেই ঘূৰি আছোঁ পাহাৰীয়া এলেকা আছোঁ একেটা জেগাতেই ঘূৰি আছোঁ এইটো পাহাৰ হয় একো টাৰ্ণিং এইটো টাৰ্ণিংটো চাওক কেনেকুৱা টাৰ্ণিং মানে ডাইৰেক্ট কাটিছে এই মনে মনে চকু মুদি থাকা তুমি চকু মুদি থাকা টাৰ্ণিঙেই টাৰ্ণিং 20 বছৰ আগত কল্পনা কৰক কেনেকুৱা আছিলে এইবোৰ ৰাস্তা 20 বছৰ অলপ উন্নত হৈছে ইয়াৰ মানুহ কেনেকৈ আছিলে কেনেকৈ জীৱন যাপন কৰিছিলে তাৰ কল্পনা কৰিব নোৱাৰিব আপোনালোকে ধীৰে চলো সুৰক্ষিত বস্তু চাইনবোৰ্ডত লিখা আছে লাহে লাহে যাব দিছে সুৰক্ষিতভাৱে যাব দিছে একচুৱেলি ৰদ পৰিছে পাহাৰত সেউজীয়া হালধীয়া বৰণৰ হৈছে পাহাৰ তেনেকুৱাই নাহিবা আৰু তুমি ঘৰতে থাকিবা এয়া পাহাৰ এইটো পাহাৰটো দেখাই আছোঁ একচুৱেলি ৰাস্তা দেখাই আছিলোঁ ইমানো মই এইটো টাৰ্ণিঙেই টাৰ্ণিং গাড়ী চলোৱা আমি পাইছোঁহি আহি এই তলৰ সেইটো তলত দেখুৱাই আছে মানুহৰ গড়দুৱাৰ আছে চাওক গড়দুৱাৰ দেখা গৈছে টাৰ্ণিংকেইটা অলপ একচুৱেলি চবতকৈ সুখী বিষয় হ'ল ইয়াত কোনো জীৱ জন্তু নাই এতিয়ালৈকে দেখা নাই আমি এনেই মেক্সিমাম পাহাৰীয়া অঞ্চলত বান্দৰ চান্দৰ কিবা কিবি ওলাই থাকে বা হাতীয়ে পাইখানা চাইখানা পোৱা যায় ৰাস্তাত কিন্তু ইয়াত তেনেকুৱা দেখা নাই এতিয়ালৈকে কি আছে আগলৈ নাজানো অহাবাৰ আহোঁতে এওঁৰ লগত যাওঁতে এওঁৰ লগত মই বহিব লাগিব বেলেগক আগত দিম এওঁ ভয় কৰি থাকে মই বহিম শুনিছে চাগে আপোনালোকে ভিডিঅ' ইমান টাৰ্ণিং ৰাস্তাবোৰ মই ভাবিছিলোঁ যোৰাবাটৰ নিচিনা একচুৱেলি যোৰাবাটতকৈ বেছি ডেঞ্জাৰ ৰাস্তা হয়
ডাঙৰ গাড়ী হ'লে প্ৰব্লেম হ'লে হয় ঘূৰোৱা না বেছি ডাঙৰ গাড়ী ষ্টাৰ বাছ জাতীয় এয়া পাহাৰ চাইছে ইয়া পাই গ'লো আহি বেছি দূৰ নাই আহি পাই গ'লো ইয়াত বৰদুৱাৰ আছে মানুহৰ কি হয় এইটো নাজানো এই ৰেষ্টুৰেণ্ট জাতীয় কিবা হ'ব হোটেল বা ৰেষ্টুৰেণ্ট একচুৱেলি অসমত আছোঁ নে ভূটানত আছোঁ ক'ব নোৱাৰোঁ অসমতেই চাগে ভূটানত হ'লেতো গাৰ্ড চাৰ্ড পালোঁ হয় বা গেট চেট পালোঁ হয় গেট চেট একোৱেই পোৱা নাই এতিয়ালৈকে অসমতেই আছোঁ তাৰমানে অসমতে ফৰেষ্টৰ আপুনি যোনটো ৰাস্তাৰে আহিব বিচাৰিছিলে সেইটো ৰাস্তা তেনেকুৱা নাই জানো বেলমু সেইটো ৰাস্তাৰে যাব ঠিক আছে 7 মিনিট আপুনি ফোনটো নধৰিব নেকি পুলিচ ষ্টেচন বোলে মোক ৱেষ্ট এইটো লগাই লওঁ নেকি গেট ষ্টপ অৰুণাচল প্ৰদেশ পুলিচ একচুৱেলি অৰুণাচল হা ক'ব লাগিব